যোনে আমাৰ কাৰ্বি ট্ৰাইব মাজতে প্ৰথমবাৰ তায়ে কাপোৰ বনাইছিলে। কাপোৰ বনোৱা অলপ দেখাই লওঁ। বলক এতিয়া আমি চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ভিতৰত যাম। কি আছে গছবোৰ আছে। চবে জানে। হয় হয় হয়, এইটো সূতা বনাই কাপোৰ বনোৱা হয়। আমি কাৰ্বিদি ইংকি বুলি কওঁ। হয় এইটো ন। হয় ইয়াতে আছে, ইয়াত দেখুওৱা হৈছে। চব আছে। এইটো মুগা, এইটো মালবেৰী, এইটো তাছাৰ। পাট বেলেগ বেলেগ দিয়া। কাৰ্বিঙত বেছি এৰিৰ খেতি হয়। এৰিটো বেছিকৈ হয়। এইটো সূতা। চুৱেটাৰ চাব। এৰি চুৱেটাৰ কালাৰ অৰিজিনেল কালাৰ হয়, যিটো এৰি পৰা যিটো ওলাই সেইটো অৰিজিনেল কালাৰ। হয় হয়, অৰিজিনেল কালাৰটো বনাই চাব। ছোৱালী একদম ভালকৈ ফটো উঠাই আছে চাব। লাইভ ইয়াতে সূতা বনাই আছে ন। লাইভ সূতা বনাই আছে ইয়াত। লাইভ পুৰা লগালগ। এতিয়া আমি ইয়াৰ পৰা নেক্সট ডিপাৰ্টমেণ্টলৈ যাম। এইটো হৈছে বলক চাওঁ কি আছে। ধৰিব নাপায়, চাব পৰা যায়। তো আমাৰ মিউজিয়ামত এইবোৰ চাব আপোনালোকে যদি আহে। আমি খেৰাং বুলি কওঁ। খেৰাং ন। খেৰাং কাপোৰ বনোৱাত ইউজ কৰে তাৰমানে। এইটোতো হেৰি হয় মিউজিক ইনষ্ট্ৰুমেণ্ট। এনেকুৱা বুজাই হয়। এৰেছত মানে মিউজিকৰ হেৰিকেইটা হয়, মিউজিক ইনষ্ট্ৰুমেণ্ট। এতিয়া আমি ইয়াৰ পৰা ওলাই বেলেগ ডিপাৰ্টমেণ্টত যাম।